নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো বিশেষ বুলি মই এই কাৰণেই উল্লেখ কৰিছোঁ কাৰণ আজিৰ ভিডিঅ'টো কোনো আপডেটৰ বিষয় নহয় আজিৰ ভিডিঅ'টো এটি বিশেষ সাক্ষাৎকাৰ ভিডিঅ' এইটো সাক্ষাৎকাৰ বুলিবলৈ ক'লে আপোনালোকে চিম্পলি ইণ্টাৰভিউ বা পডকাষ্ট বুলি ক'ব পাৰে এও মই চিনাকি কৰি দিছোঁ ৰামানন্দ দাস তেওঁ অসম পুলিচত কৰ্মৰত এণ্ড তেওঁ কেনেদৰে কি কৰিলে কেনেদৰে চাকৰি পালে তেওঁ প্ৰিপাৰেশ্যন কেনেদৰে কৰিছিলে বিশেষ ক'ব আৰু সেই বিষয়ে মই প্ৰশ্নও সুধিম বিভিন্ন ধৰণৰ তেওঁ বিতং ক'ব কিন্তু এই ইণ্টাৰভিউটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছোঁ যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পায় শেষত এটা লাইক কৰি দিব ঠিক আছে এতিয়া আমি প্ৰথমতে আগবাঢ়িছোঁ ৰামানন্দ দালৈ এওঁ মোৰ বন্ধুৰ নিচিনা হয় কিন্তু মই দাদা বুলি মাতোঁ চ' ইয়াতে দাদা বুলিও সম্বোধন কৰিম চ' মই প্ৰথমতে মাইকটো ৰামানন্দ দাক দিছোঁ তেখেতে নিজৰ বিষয়ে অলপ ক'ব ইণ্ট্ৰডিউচ কৰক নিজৰ মতে হয় মোৰ নাম নমস্কাৰ মোৰ নাম ৰামানন্দ দাস মই এতিয়া ইউ বি কনষ্টেবল হয় আৰু এতিয়া মই কৰ্মৰত আছোঁ গুৱাহাটী SRP অফিচত আপোনালোকে গমে পালে তেখেত ইউ বি কনষ্টেবল হয় আৰু গুৱাহাটীত বৰ্তমান কৰ্মৰত হৈ আছে মানে গুৱাহাটীতে পষ্টিং বুলি কৈছে এতিয়া কেনে লাগে মানে চাকৰি কৰি আছে এতিয়া বহুত ভাল লাগি আছে চাকৰিটো কৰি এতিয়া মানে বহুত ভাল মানে আৰু ক'ব নোৱাৰি আৰু বহুত ভাল লাগি আছে এতিয়া নিজকে এজন মানে স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু নিজে ঠিক আছে চাকৰি পালে অভিয়াছলি ভালে লাগিব কাৰণ ঘৰৰ মানুহৰ লগতে ওচৰ চুবুৰীয়াও মানে অলপমান তেতিয়া আপোনাক অলপমান বেলেগ চকুৰে চাবলৈ ষ্টাৰ্ট কৰে মানে এটা সন্মানৰ চকুৰে চাই আৰু যে হয় সি ইণ্ডিপেণ্ডেণ্ট হয় বা নিজৰ কষ্টৰ বলত কিবা এটা কৰিব পাৰিছে চ' অট'মেটিকেলি মানে মানুহৰ পইণ্ট অফ ভিউ দেখাৰ যিটো দৃষ্টিভংগী সেইটো বদলি যায় মানে আপোনাৰ যি কষ্ট আপোনাৰ হাৰ্ডৱৰ্কে সেই দৃষ্টিভংগীটো চেঞ্জ কৰি দিয়ে তো তেতিয়া এটা নিজৰ ভিতৰতে এটা ভাল ফিলিং অহাটো স্বাভাৱিক কথা ঠিক আছে যেতিয়া ফাইনেল চিলেকশ্যন হ'ল তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল আৰু লগতে মই জানিব বিচাৰিম যে আপোনাৰ পৰিয়ালৰ ৰিয়েকশ্যন কেনেকুৱা আছিল লগতে ওচৰ চুবুৰীয়াৰ কেনেকুৱা ৰিয়েকশ্যন আছিল বা ৰিয়েকশ্যনখিনি আপুনি কেনেকুৱা অনুভৱ কৰিছে হয় যেতিয়া মোৰ ফাইনেল মেৰিট লিষ্টৰ নাম আহিলে সঁচাকৈ মই বহুত সুখী আৰু বহুত তাৰমানে বহুত হেপ্পী আছিলোঁ আমাৰ ঘৰৰ মানুহে মোতকৈ আৰু বেছি কিবা আছিলে মানে বহুত সুখী আছিল মানে বহুত হেপ্পী আৰু ভাল চবেই আৰু আনন্দ ফূৰ্তি বহুত কৰিছিলে মোৰ যেতিয়া ফাইনেল চিলেকশ্যন হ'ল আৰু চবেই কামনা কৰিছিলে মোৰ কিবা এটা চৰকাৰী চাকৰি হওক সেইটোৱে আৰু সেইটো ঘৰৰ আশাও আছিলে ঘৰৰ আশা এতিয়াও পূৰণ হ'ল আৰু এইটো মোৰো এটা সপোনো আছিলে মোৰ অসম পুলিচত যোৱাৰ মোৰ সপোন পূৰণ হ'ল আৰু সেইটোৱে আৰু বহুত ভাল লাগিছে বুলি ক'ব পাৰি ওচৰ চুবুৰীয়াৰ কিবা ৰিয়েকশ্যন দেখিবলৈ পাইছিল নেকি ওচৰ চুবুৰীয়াতো সিহঁতেও বহুত ভালেই পাইছিলে যিহেতু মই বহুত পৰিশ্ৰম কৰিছিলোঁ সেই ওচৰ চুবুৰীয়াতে দেখিছিলে সেইটো সিহঁতেও ভালেই পাইছে ঠিক আছে অভিয়াছলি ভাল ৰিজাল্ট এটা হ'লে সকলোৰে আনন্দ লাগে আৰু ওচৰ চুবুৰীয়াৰ মানুহেও ভাল পায় অ'কে আমাৰ ভিডিঅ' যিসকলে চাব তেওঁলোকৰ বহুতে এনেকুৱা আছে যে আছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু তেওঁলোকৰ কি হয় মানে মাজে মাজে এনেকুৱা ফিল হয় যে মানে নিজকে ডিমটিভেট ফিল হয় সিহঁতে মানে ডিপ্ৰেছ হৈ যায় কেতিয়াবা মানে ভাল নালাগে আৰু বহুত কাৰণ কাট অফ বহুত গুচি যায় কেতিয়াবা এইটো প্ৰব্লেম হৈ যায় কেতিয়াবা সেইটো প্ৰব্লেম হৈ যায় কেতিয়াবা ফেমিলিত প্ৰব্লেম আহি যায় নানান ধৰণৰ ফেক্টৰছে আমাক ডিমটিভেট কৰি দিয়ে আৰু প্ৰিপাৰেশ্যনৰ সময়ত আপোনাৰো নিশ্চয় তেনেকুৱা ফেচ কিবা নহয় কিবা আপুনি এক্সপিৰিয়েঞ্চ কৰিছে তো আপুনি কেনেকৈ নিজকে সদায় মটিভেট কৰি ৰাখিছে হয় এইটো হয় আমাৰ যিটো ভাইয়ে যিটো কথা কৈছে এইটো সঁচা ময়ো বহুত মানে কিবা প্ৰব্লেম ফেচ কৰিছোঁ প্ৰিপাৰেশ্যন কৰাৰ সময়ত মোৰ ঘৰৰ পিছত এনে লগ বন্ধুহঁতৰ আপোনালোকে মানে এইটো প্ৰিপাৰেশ্যন ভালকৈ কিবা কয় মই যেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ তেতিয়া মোৰ কলেজ কমপ্লিট হোৱাৰ পিছত 2019ত মোৰ ডিগ্ৰী কমপ্লিট হ'ল তাৰপিছত মই DLED এডমিশ্যন ল'লোঁ DLED এডমিশ্যন মই পঢ়ি আছিলোঁ পঢ়ি থাকোঁতে আকৌ এইটো এডভাৰটাইজটো আহিলে অসম পুলিচৰ এডমিটটো দিলে তো মই এবছৰ আগৰ পৰাই মই প্ৰিপাৰেশ্যন কৰি আছিলোঁ যিটো ফিজিকেল মই অলপকৈ প্ৰিপাৰেশ্যন কৰিয়ে আছিলোঁ
তাৰপিছত এই এডমিটটো আহিলে। আহ, মানে তেখেতে কৈছে যে মানে যিহেতু তেখেত এক বছৰ আগৰ পৰাই ফিজিকেলৰ কাৰণে অলপ অলপ প্ৰিপাৰেশ্যন কৰিয়ে আছিলে, চ' সেইকাৰণে তেওঁৰ ভিতৰত এটা মটিভেশ্যন এটা আছিলে, কাৰণ মানে ডিমটিভেট কৰিবলৈ মানে ফেক্টৰে ইমান মানে নিজৰ ওপৰতে হাবি হ'বলৈ দিয়া নাছিল। ঠিক আছে, মানে আপোনাৰ যিটো প্ৰিপাৰেশ্যন আছিলে সেইটোৱে আপোনাৰ মটিভেশ্যনৰ কাৰণ হৈ গৈছিল, হয়নে? হয় হয় হয়, মই যিটো মোৰ বিশ্বাস আছিলে ন, মানে পাম বুলি আৰু সেইটোৱে মোৰ বিশ্বাসেতো মানে মোক মটিভেট কৰি ৰাখিছিলে। আৰু মোৰ প্ৰিপাৰেশ্যন এনেকুৱা আছিলে, তাৰমানে বহুত হাৰ্ডৱৰ্কলি কৰিছিলোঁ প্ৰিপাৰেশ্যনটো। সেইটোৱে মোৰ বিশ্বাস আছিলে আৰু সেইটোৱে মোৰ তাৰমানে মই নিজকে ডিমটিভেট হ'ব দিয়া নাই। ঘৰৰ প্ৰব্লেম থাকে বহুত, আপোনাৰো ঘৰত থাকিব প্ৰব্লেম, যে ঘৰৰ ইনকাম চ'ৰ্চ বহুতৰ তাৰমানে ময়ো সেনেকুৱা ফেমিলিৰ পৰাই, বহুত প'ৰ ফেমিলিৰ পৰাই অহা, মানে ঘৰৰ ইনকাম চ'ৰ্চো ইমান নাই, ঘৰটোও চাব লাগে আৰু নিজৰ প্ৰিপাৰেশ্যনটো চব মানে এইফালে কৰিব লাগে। হয়, তেখেতে কৈছে যে কাৰণ ঘৰৰ মানে সকলোৰে ফেমিলিত কিবা নহয় কিবা প্ৰব্লেম আহিয়ে যায়, আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী আছে আছাম পুলিচৰ কাৰণে ট্ৰাই কৰা বেছিভাগ ল'ৰা ছোৱালীয়ে মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে বা পুৱাৰ ফেমিলিৰ পৰা বিলং কৰে। তো পুৱাৰ ফেমিলিত বা মিডিল ক্লাছ ফেমিলিত ফাইনেন্সিয়েল প্ৰব্লেমটো সদায় থাকে, আৰু লগতে কেতিয়াবা ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ বেমাৰ আজাৰ, আৰু যেতিয়া আপুনি এটা বয়সত আহি যায় তেতিয়া মানে ইনকামৰ এটা প্ৰেছাৰ আহি যায় আপোনাৰ ওপৰত, কাৰণ আপোনাৰ ঘৰৰ মানুহে আপোনাক কিমাননো মানে খৰচ কৰিব আপোনাৰ পিছত। এটা বয়সৰ পিছত মানে ইনকামৰ প্ৰেছাৰ এটা অট'মেটিক আহি যায়। সেই বস্তুটোৱে মানে আপোনাক নেগেটিভলিও ইম্পেক্ট কৰিব পাৰে বা পজিটিভলিও ইম্পেক্ট কৰিব পাৰে। যদি আপুনি সেইটো বস্তু পজিটিভলি লয়, যেনেদৰে মোৰ দাদাই লৈছিলে, কাৰণ তেখেতৰ মানে মনত এটা ৰিজন আছিল যে মই অসম পুলিচত এই চাকৰিটো ল'বই লাগিব, কাৰণ মোৰ ফাইনেন্সিয়েলি ফেমিলিক ছাপৰ্ট কৰিব লাগিব, প্লাছ নিজকে এটা নিজকে ইণ্ডিপেণ্ডেণ্ট বনাব লাগিব। চ' এইখিনি তেখেতৰ চ'ৰ্চ অফ মটিভেশ্যন আছিলে, আৰু এনেকুৱা আপোনালোকৰ ষ্ট্ৰং ৰিজন এটা বিচাৰি ল'ব লাগিব, যিটোৰ কাৰণে আপোনালোকৰ যিবিলাক নেগেটিভ ফেক্টৰ্ছ আছে, যিবিলাকে আপোনালোকক নেগেটিভলি ইনফ্লুৱেঞ্চ কৰিব পাৰে, সেইবোৰে আপোনালোকৰ ওপৰত হাবি হ'ব নোৱাৰে। মানে আপোনালোকৰ যিটো চ'ৰ্চ অফ মটিভেশ্যন আছে সেইটোৰ ওপৰেদি যাব নোৱাৰে। মই ঠিকে কৈছোঁনে? হয়, এইটো ঠিক, আমাৰ নন্দ ভাই কৈছে ঠিকেই কৈছে। বহুতে বহুত কথা ক'ব, আপোনাক ক'ব যে ইমান কি বহুত ইণ্টাৰভিউ দি আছোঁ, কিবা আছে, একো নহয় দেখোন, কি কৰি আছ, সেইটো বহুতে ক'ব, আপোনাৰ ওচৰ চুবুৰীয়ে ক'ব, তাৰপিছত লগ বন্ধুৱে ক'ব যে ইমান দৌৰি আছোঁ, কি কৰি আছোঁ, এনে দৌৰি আছোঁ। কিন্তু সেইবিলাক শুনি আপুনি ডিমটিভেট নহ'ব আৰু কি। ঠিক আছে, মই ইয়াৰ মাজতে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, কাৰণ এনেকুৱা মানে প্ৰায় ক্ষেত্ৰত দেখা যায় যে মানে কেতিয়াবা ফেমিলি মেম্বাৰেও কয় তেনেকৈ, আপুনি কিবাৰ কাৰণে ট্ৰাই কৰি আছে মানে প্ৰথমবাৰত ছাকচেছ নহ'ল, দ্বিতীয়বাৰত ছাকচেছ নহ'ল, আপুনি জানে যে আপুনি হয়তো আৰু 2 এবাৰ চেষ্টা কৰিলে আপুনি পাই যাব, কিন্তু সেইখিনি সময়তে আমাৰ ওচৰ চুবুৰীয়াৰ পৰা কিছুমান ইথিকিং কৰি কিছুমান কথা শুনাই দিয়ে ইনডাইৰেক্টলি, মানে এনে ইনডাইৰেক্ট কমেণ্ট পাছ কৰি দিয়ে। আপুনি কিবা এটা ভাল মাইণ্ডছেট লৈ আপুনি প্ৰিপাৰেশ্যনৰ কাৰণে ছাপ'জ দৌৰিবই যাই আছে, তেতিয়া মানে ছাইডৰ পৰা এজনে কৈ দিব, মানে উল্টা পাল্টা কিবা এটা কৈ দিব যিটোৱে আপোনাক ডিমটিভেট কৰিব, বা ফেমিলিৰ পৰাও কেতিয়াবা তেনেকৈ 2 এটা শব্দ শুনিবলৈ পোৱা যায় কিছুমান ক্ষেত্ৰত। তো আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল নেকি? আৰু যদি হৈছিল আপুনি সেইটো কেনেকৈ মানে অভাৰকাম কৰিছিল? হয়, এইটো বহুতেই কয়, এইটো সঁচাই, কিন্তু সেইবিলাক আপুনি তাৰমানে এখন কাণেদি শুনিব আৰু এখন কাণেদি তাৰমানে ওলাই দিব, আৰু সেইবিলাক দিমাগত কেতিয়াও নাৰাখিব, কাৰণ আপোনাৰ তাৰমানে কৰ্মই আপোনাক ফল দিব। সেইটো আপুনি যিখিনি কৰ্ম কৰিব সেইখিনি ফল আপুনি নিশ্চয় পাব, সেইটো ফল আপোনাৰ কেতিয়াও তাৰমানে বিফলত নাযায়, কাৰণ সেইবিলাক কথা আপুনি কেতিয়াও তাৰমানে মন নিদিব, আৰু আপুনি যিখিনি পৰিশ্ৰম বা কষ্ট কৰিছে সেইখিনিতে আপুনি আৰু পাৰফেক্ট কৰক, সেইখিনি আপোনাৰ ভৱিষ্যতত কামত দিব বুলি মই ভাবোঁ। ঠিক আছে, মানে দাদাই কোৱা মতে আপোনাৰ কৰ্ম যিখিনি কৰি আছে সেইখিনি ফল আপুনি পাবই। চ' আপুনি নেগেটিভ কমেণ্টছ হওক বা ইথিকিং কৰি কোৱা কিছুমান কমেণ্ট হওক, সেইবিলাক আপুনি এটা কাণেৰে শুনিব, আন এটা কাণেৰে উলিয়াই দিব, কাৰণ সেইখিনি যদি আপোনাৰ মগজুত ছেভ কৰি লয়, সেইখিনিক আপোনাক নেগেটিভলি ইম্পেক্ট কৰাটো 100% চিয়'ৰ, কাৰণ নেগেটিভিটি আমাক সোনকালে এট্ৰেক্ট কৰে, কিন্তু সেই নেগেটিভ বস্তুখিনি আমাৰ মাজত মানে ছেভ কৰি ৰখা নাযাব, আমি
ইগন'ৰ কৰিব লাগিব হয় আপুনি একদম ডিলিট মাৰিব নোৱাৰে কাৰণ সেইখিনি বস্তুৱে মাজে মাজে অলপমান ডিষ্টাৰ্ব কৰিব আৰু সেই ডিষ্টাৰ্বেঞ্চটোক আপুনি মটিভেশ্যন হিচাপে ল'ব লাগিব যে হয় তই এনেকৈ কমেণ্ট কৰিছিলি মই প্ৰুভ কৰি দেখাম যে হয় মই কিমানখিনি যোগ্য এনেদৰে নিজকে মটিভেট কৰি ৰাখিব লাগিব ঠিক আছে আমি জানো যে আসাম পুলিচৰ ফিজিকেলটো ভালেখিনি টাফ হয় আৰু মাত্ৰ কোৱালিফাইং মাৰ্কছ আনিলেই আমাৰ মেৰিট লিষ্টত নাম নাহে চ' এক ধৰণৰ ভালেখিনি কম্পিটিশ্যন আহি যায় সেই কম্পিটিশ্যনটোক আপুনি কেনেদৰে বিট কৰিলে আপুনি কেনেধৰণে প্ৰিপাৰেশ্যন কৰিছিল ফিজিকেলৰ কাৰণে হয় এইটো সঁচাই আৰু আজি এতিয়া এইবাৰ যিটো আমাৰ ভেকেঞ্চি আহিছে সেইটো কাৰণে সঁচাকৈ ফিজিকেলটো বহুত আৰু আগতকৈ বহুত টাফ হ'ব বুলি মই ভাবোঁ কাৰণ এইবাৰ ভেকেঞ্চিও তাৰমানে আগত যিমানখিনি আছিল তাতকৈ অলপ কম আছে তো ফিজিকেলটো আপুনি যিমান পাৰে চব এক্সেলেণ্ট কৰিবলৈ চেষ্টা কৰক বিশেষকৈ আপোনাৰ লং জাম্পটো এক্সেলেণ্টটো কৰিবই লাগিব আৰু ৰানিংটো যিমান পাৰে সিমান তাৰমানে টাইমটো আপুনি কমাই আনিব আৰু মই প্ৰিপাৰেশ্যন কৰিছিলোঁ এইটো মই ৰাতিপুৱা 4টা মানতে উঠিছিলোঁ ৰাতিপুৱা 4টা মানতে উঠি ফাৰ্ষ্ট ৰানিং কৰিছোঁ ৰানিং কৰাৰ পিছত লং জাম্পৰ কাৰণে ফিল্ডতে আমি বনাই লৈছিলোঁ লং জাম্পৰ কাৰণে তাতে ৰানিং কৰাৰ পিছত লং জাম্প ডেইলি প্ৰেক্টিছ কৰিছোঁ মোৰ লং জাম্প ইমান ভাল নাছিলে 15 ফুট এনেকুৱা আহিছিলে মোৰ ৰানিঙো ভাল নাছিলে মোৰ তাৰমানে যিহেতু মোৰ শকতো আছিলে ন মোৰ ৱেইটটো বেছি মোৰ ৰানিং ইমান কিবা নাছিল কিন্তু এক বছৰ মই একদম অসম পুলিচৰ কাৰণে এক বছৰে মই পূৰা লগাই দিছিলোঁ নিজকে যে চাকৰি ল'মেই এইবাৰ তাৰমানে পূৰা লগাই দিছিলোঁ সেইটো এক বছৰ ফিজিকেল প্ৰিপাৰেশ্যন কৰিছোঁ লগতে পঢ়িছোঁ পিছত মোৰ হৈ গ'ল মানে ফিজিকেলত নাম আহি গ'ল মেৰিট লিষ্টত ফিজিকেলত মই ভালে মাৰ্ক পাইছিলোঁ পিছত আপোনালোকে ফিজিকেলটো যিমান পাৰে ভাল কৰক নিশ্চয় আপোনালোকৰ সফল হ'ব বুলি মই ভাবোঁ কাৰণ ফিজিকেলটো মানে মেইন হয় ফিজিকেলটো মেইন আপোনাৰ এতিয়া আৰু ফিজিকেলৰ ভিত্তিতেহে আপুনি ৰিটাৰ্ণ দিব পাৰিব আৰু ফিজিকেলত নাম নাহিলেতো আপুনি ৰিটাৰ্ণটো দিবই নোৱাৰে তো ফিজিকেলটো মষ্ট প্ৰবলি ভাল কৰিবই লাগিব আৰু কমচে কম আপুনি এতিয়া ফিজিকেলটো আপোনাৰ 40 মাৰ্কছৰ হয় 20 মাৰ্কছ ৰানিং 20 মাৰ্কছ লং জাম্প তো 40 মাৰ্কছৰ ভিতৰত কমচে কম আপুনি 32 প্লাছ ৰাখিবই লাগিব 32 প্লাছ ৰাখিলেহে আপোনাৰ চান্স থাকিব ৰিটাৰ্ণৰ কাৰণে তাৰমানে মেৰিট লিষ্টত নাম অহাৰ কাৰণে চান্সটো থাকিব আপুনি সেইটোৱে কৈছোঁ আপোনালোকে ফিজিকেলটো যিমান পাৰে ভাল কৰক আৰু নিজকে প্ৰুভ কৰক মই কিমানখিনি আহিলোঁ নিজকে তাৰমানে এতিয়া আজিকালি বহুত আছে টাইমাৰ লগাই আপুনি ৰানিংটো কৰিব পাৰে তাৰপিছত লং জাম্পটো আপুনি জুখি চাব পাৰে কিমানখিনি মোৰ হৈ আছে নিজকে এক্সামিন কৰক আৰু কি মোৰ কিমানখিনি মই আৰু কি ফিজিকেলৰ নাম্বাৰটো আহি আছে এতিয়াৰ পৰা আপুনি চাওক যে মোৰ আৰু কিমানখিনি লাগিব মোৰ প্ৰিপাৰেশ্যন কি এইটো ইম্প্ৰুভ কৰাৰ কাৰণে সেইটো আপুনি নিজেই এক্সামিন কৰক মানে সেলফ ইন্ট্ৰস্পেকশন কৰিব লাগিব আৰু মানে নিজকে এক্সামিন কৰিব লাগিব যে আপুনি আজি ৰানিং ষ্টাৰ্ট কৰিলে আপুনি কিমান টাইমত ৰানিংখিনি কমপ্লিট কৰি আছে নেক্সট ডে আৰু আপুনি সেইখিনি টাইমত কৰি আৰু কম টাইমত কমপ্লিট কৰাৰ চেষ্টা কৰক ঠিক তেনেকৈ আপুনি লং জাম্পৰ ক্ষেত্ৰত সাপোজ আজি 12 ফুট গৈছে কালি 13 ফুটৰ কাৰণে ট্ৰাই কৰক নেক্সট ডে আৰু 13.5 কাৰণে ট্ৰাই কৰক এনেদৰে ইম্প্ৰুভ কৰাৰ চেষ্টা কৰি যাওক আৰু আপুনি ৰানিং দুই বেলাই কৰিছিল না মৰ্নিং ইভিনিং কৰিছিল না এক বেলাই কৰিছিল যেতিয়া ফাৰ্ষ্টতো মই এক বছৰ আগৰ পৰা মই আগতে গৈছোঁ এক বছৰ আগৰ পৰা মই ৰাতিপুৱাই ৰানিং কৰি আছিলোঁ যেতিয়া এডমিট আহিলে অসম পুলিচৰ এডমিট যেতিয়া দিলে তেতিয়া মই 2 টাইমছ ৰানিং কৰিছিলোঁ ৰাতিপুৱা কৰিছিলোঁ সন্ধিয়া কৰিছিলোঁ আৰু লং জাম্পটো 1 টাইমে কৰিব কাৰণ লং জাম্পটো বেছি কৰিলে আপোনাৰ ফিজিকেলি প্ৰব্লেম হ'ব পাৰে মানে চেইন প্ৰব্লেম কিবা প্ৰব্লেম হৈ থাকে কাৰণ ফিজিকেলি আপুনি ভাল থাকিলেহে আপুনি ইণ্টাৰভিউ দিব পাৰিব ফিজিকেলৰ ওপৰতো আপুনি ফাৰ্ষ্ট ধ্যান দিব লাগিব মোৰ ফিজিকেলটো ঠিক ৰাখিব লাগিব ঠিক আছে মই এটা মোৰ মানে নিজৰ মনতে প্ৰশ্ন আহিছে মানে কিছুমানে কৈ থাকে যে মৰ্নিঙত দৌৰিলে বেছি ইম্প্ৰুভ হয় ইভিনিঙত দৌৰিলে বেছি ইম্প্ৰুভ হয় আপুনি তেনেকুৱা কিবা ফিল কৰে নেকি মৰ্নিং বেটাৰ না ইভিনিং বেটাৰ না দুয়োটাতে কৰিলে ভাল মানে একচুৱেলি কোনটো বেটাৰ মানে ক'ত বেছি ভাল ফল পোৱা যায় একচুৱেলি কি হয় আপুনি ৰাতিপুৱা যিটো ৰানিং কৰে সেইটোৱে তাৰমানে কি ৱাৰ্ম আপ হয় তাৰমানে নিজৰ আৰু
যিটো আপুনি আবেলি ৰানিং কৰে সেইটো আপুনি চাব পাৰে যে মোৰ তাৰমানে দিনটো আপুনি বহুত কাম বন কিবা কিবি কৰে তো যেতিয়া আবেলি ৰানিং কৰিব তেতিয়া আপুনি নিজকে চাব পাৰিব মোৰ কিমানখিনি তাৰমানে মোৰ নিজৰ এবিলিটিটো এবিলিটিটো চাব পাৰিব কাৰণ ৰাতিপুৱাটো ৰানিংটো আপুনি ৰাতিটো শুয়ে থাকে ন তাৰমানে ফিটনেছ ঠিকে থাকে তো আবেলি আপুনি চাব পাৰে আৰু কি যে মোৰ এবিলিটিটো কিমান আছে আৰু কি তো মৰ্নিং নে ইভিনিং কোনটো বেষ্ট? আপুনি ইভিনিং কৰক বাট আৰু মৰ্ণিঙে কৰক মৰ্ণিঙে মই বেষ্ট বুলি ভাবোঁ আৰু আপোনাৰ যিটো পঢ়িব লাগিব অকল ফিজিকেলৰ ওপৰতে আপুনি কি কৰিলে নহ'ব পঢ়িব লাগিব আৰু মৰ্ণিংটো মই বেষ্ট বুলি ভাবোঁ আৰু ময়ো পাৰ্চনেলি মানে যিখিনি অলপমান ফিট থকাৰ কাৰণে অলপমান যি এক্সাৰচাইজ কৰোঁ সেইখিনিত মই নিজে ফিল কৰিছোঁ মৰ্ণিঙত কৰিলে মানে কি হয় নিজৰ এবিলিটিটো বেছি ইম্প্ৰুভ হয় আৰু সেই এবিলিটিৰ টেষ্টটো আপোনালোকে ইভিনিঙত ফিল কৰিব পাৰে যে কিমানখিনি ইম্প্ৰুভ হৈছে মানে মৰ্ণিঙত আপুনি দেহাটো অলপ সোনকালে ভাগৰি পৰে আৰু মানে ভাগৰটো বেছি লাগে কিন্তু ইভিনিঙত সেই মানে কম্পেৰেটিভলি আপোনাৰ অলপমান কম ভাগৰ লাগে চ' মৰ্ণিঙত যদি আপুনি মানে ধৰক কম টাইমত কৰিব পাৰিছে তেন্তে ইভিনিঙত আপুনি তাত কৰিও কম টাইমত কমপ্লিট কৰিব পাৰিব মই ঠিকে কৈছে নে ঠিক আছে ঠিক আছে মই এইবাৰ আগবাঢ়িছোঁ এটা প্ৰশ্ন লৈ যিসকলে এইবাৰ মানে অসম পুলিচৰ কাৰণে ট্ৰাই কৰি আছে মানে যিহেতু অলৰেডি ভেকেঞ্চি ওলাইছে আৰু আজি 15 তাৰিখ আজিৰ পৰাই অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে তেওঁলোকৰ কাৰণে আপুনি কিবা টিপছ দিব নেকি ফিজিকেলৰ কাৰণে হয় আজিৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল তো আপোনালোকে এপ্লাইটো কৰক আৰু এপ্লাই কৰাৰ লগে লগে আপুনি মানে এপ্লাইটো ষ্টাৰ্ট হৈ গ'ল মানে মই সুধিছোঁ যদি ফিজিকেলৰ কাৰণে কিবা টিপছ দিব বিচাৰে লাইক মৰ্ণিঙত ৰেগুলাৰ কৰিলে ভাল হ'ব নে কিবা ৰেষ্ট ল'ব লাগে নেকি তেনেকুৱা কিবা আছে নেকি নহয় এতিয়াতো ৰেষ্ট ল'বই নালাগে তো আপোনাৰ ফিজিকেলটো ডেইলি কৰিব মৰ্ণিং এতিয়া 2 টাইমছে কৰক আৰু কি যাৰ মানে ফিজিকেল অলপ উইক আছে সিহঁতে 2 টাইমছে তাৰমানে ফিজিকেলটো কৰক আৰু কি ৰানিং কৰক লং জাম্প কৰক আৰু যিহঁতৰ ফিজিকেল ভাল আৰু সিহঁতে 1 টাইমছে তাৰমানে কৰি থাকক আৰু ফিজিকেলটো আপোনালোকে এৰি নিদিব এতিয়া যদি এৰি দিয়ে পিছত আপোনাৰ ছাকচেছ নহ'ব বুলি ভাবোঁ এতিয়া ঠিক আছে কওক কণ্টিনিউ কৰিব বিচাৰিছোঁ তো এতিয়া আপোনালোকে ফিজিকেলটো বেছি তাৰমানে ইম্পৰ্টেণ্ট দিয়ক আপোনাৰ নিজকে অ'কে মানে আপোনালোকে ৰেগুলাৰ কৰি থাকক আৰু গেপ দিলে মানে বস্তুটো আপোনাৰ যিটো ইম্প্ৰুভমেণ্ট হৈ আছিল ইম্প্ৰুভমেণ্ট ৰেটটো সেইটো কমি আহিব চ' আপোনালোকে ৰেগুলাৰ কৰি থাকক ৰেগুলাৰ বেচিছত মানে ফিজিকেল প্ৰেক্টিচ কৰি থাকক ঠিক আছে আপোনাৰ ফিজিকেল কোৱালিফাই কৰাৰ পিছত ৰিটেনত যেতিয়া আপোনাৰ ফাইনেল লিষ্টত নাম আহিল আপুনি ৰিটেন কোৱালিফাই কৰিলে চ' আপুনি ৰিটেনৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলে হয় ৰিটাৰ্ণৰ কাৰণে মই ভালে ফিজিকেলো কৰি আছিলোঁ আৰু ৰিটাৰ্ণৰ কাৰণে পঢ়ি আছিলোঁ আৰু আপোনালোকে এতিয়া অলপ আড্ডা কিবা কিবি অলপ কম মাৰক এতিয়া তাৰমানে যিমান পাৰক জিকে বা সেইবিলাক নলেজ কিবা কৰক গেইন কৰক তাৰপিছত তাৰমানে ৰিটাৰ্ণৰ কাৰণে আপোনালোকে কমচে কম 3-4 ঘণ্টা পঢ়ক আৰু আপোনাৰ ৰাতি যেতিয়া টাইম পায় তেতিয়া অলপ মানে পঢ়িব জিকে হওক ৰিজনিং হওক মেথছ হওক তাৰমানে যেতিয়াই টাইম পায় তেতিয়াই আপোনালোকে কৰিব দিনতে হওক যেতিয়াই টাইম পায় আৰু কমচে কম ৰেগুলাৰলি 3 ঘণ্টা পঢ়িবই আৰু কি অ'কে ঠিক আছে মানে তেখেতে কৈছে যে ৰেগুলাৰ মানে আপুনি ফিজিকেলটো কৰিবই লগতে ইভিনিঙৰ যিখিনি টাইম থাকিব মানে ৰাতিৰ টাইমখিনি তাতে 2-3 ঘণ্টা বা পাৰিলে 4 ঘণ্টামান আপুনি ৰেগুলাৰ পঢ়াত লগাই দিয়ক কাৰণ ফিজিকেল পাছ কৰিলেই নহ'ব আপুনি ৰিটেনটোও কোৱালিফাই কৰিব লাগিব চ' ৰিটেনৰ কাৰণে আপুনি কি বুক ফ'ল' কৰিছিলে মানে কি বুক পঢ়িছিলে যদি ক'ব পাৰে হয় ৰিটেনৰ কাৰণে মই পঢ়িছিলোঁ আপোনালোকে জানে যিটো আছাম ইয়াৰ বুক সেইটো বেষ্ট আৰু কি অসম পুলিচ এক্সামৰ কাৰণে সেইটো বহুত ভালকৈ পঢ়িব তো আছাম ইয়াৰ বুকছৰ তাৰমানে গোটেইখিনি পঢ়িব নালাগে তাতে আপোনালোকে অসম পুলিচৰ চিলেবাছ জানে চিলেক্টিভলি পঢ়িলে হ'ব চিলেক্টিভটো পঢ়িব লাগে যেনেকৈ অসম হিষ্টৰীটো ভালকৈ পঢ়িব আপোনাৰ অসম হিষ্টৰী তাৰপিছত অসম ৰাজনীতি যিটো আছে আছাম পলিটি সেইটো তাৰপিছত এই অসমৰ যিবিলাক তাৰমানে কি আছে আপোনাৰ ৰাষ্ট্ৰীয় উদ্যান
অভাৰহেনো আছে সেইবিলাকৰ মাটিকালি এইবিলাক বহুত ভালকৈ একদম ডিটেইলছ চাব আপুনি কাৰণ সেইবিলাকৰ পৰা কুৱেশ্যন আহে আৰু যিবিলাক নদী আছে নদ নদীবিলাক অসমৰ ব্ৰহ্মপুত্ৰৰ লগত যিবিলাক সংযোগী নদ নদী আছে সেইবিলাক আপোনালোকে চাব তাৰপিছত আৰু অসমৰ যিবিলাক সাজপাৰ আছে তাৰপিছত উৎসৱ পাৰ্বণ তাৰমানে জনজাতি যিবিলাক কোন জাতিয়ে কি উৎসৱ পালন কৰে কোনটো কি কৰে তাৰমানে সেইবিলাক আপোনালোকে বহুত ভালকৈ চাব আৰু আছামীয়াৰ বুক সেইটো মই কৈছোঁ আছামীয়াৰ বুক মই ফ'ল' কৰিছিলোঁ আৰু আপোনাৰ মেথছৰ কাৰণে যদি মেথছ উইক আছে আপোনালোকে মেথছৰ কাৰণে ভিডিঅ' চাব পাৰে এইটো ইউটিউব ভিডিঅ'ত আপোনালোকে এভেইলেবল পাব অক্ষয় কুমাৰ ছাৰ আপুনি মানে অক্ষয় ছাৰৰ ভিডিঅ' চাইছিলে অক্ষয় কুমাৰ হিন্দী চেনেল হয় এইটো আপোনালোকে বহুত হিন্দী চেনেল এইটো বহুত SSC মানে SSCৰ কাৰণে সেইটো পঢ়ে কিন্তু ভাল মেথছ পঢ়ে আৰু কি আপোনাৰ ঠিক আছে আপোনালোকে মেথছৰ কাৰণে অক্ষয় ছাৰৰ নামটো নোট কৰি ল'ব পাৰে এতিয়া পিছত গৈ চাব পাৰে কাৰণ এখেতে ৰিকমেণ্ড কৰিছে কাৰণ নিজে মেথছ তেখেতৰ পৰা পঢ়ি পাছ কৰিছে কাৰণ মই জনামতে এওঁৰো মেথছত কিছু প্ৰব্লেম আছিলে হয়নে আৰু মেথছৰ কাৰণে মই বেছি চাব আপোনালোকে যিটো টাইম এণ্ড ৱৰ্ক তাৰপিছত আপোনালোকে নাম্বাৰ ছিষ্টেমটো তাৰপিছত আপোনালোকে চাব পাৰে এইটো ডিষ্টেঞ্চ তাৰপিছত এভাৰেজ এইবিলাক বেছি আহে যে মই যেতিয়া পৰীক্ষা দিছিলোঁ এক্সাম ৰিটেনত সেইবিলাকে আহিছিলে আৰু এজ প্ৰব্লেম একদম বয়সৰ যিবিলাক বয়স উলিয়াব দিয়ে আৰু ব্লাড ৰিলেশ্যনটো ৰিজনিং চাব আপোনাৰ তাৰপিছত আপোনালোকে চাব আৰু লুচেন বুকটো আপোনালোকে একটা কি কয় অবজেক্টিভ লুচেন একটা পায় সেইটো আপোনালোকে তাৰমানে জিকে পঢ়িব সেই তাতে আপোনালোকে প্ৰেক্টিছো কৰিব পাৰে যে জিকে মোৰ কিমানখিনি ইম্প্ৰুভ হ'ল সেইটো আপোনালোকে পঢ়িব আৰু প্ৰিভিয়াছ ইয়াৰলি যিবিলাক কুৱেশ্যন আছে অসম পুলিচৰ যিবিলাক প্ৰিভিয়াছ ইয়াৰলি কুৱেশ্যন আছে আমাৰ এই নন্দ ভাই এই তেখেতৰ চেনেলতে পাব তেখেতেও বহুত ধুনীয়া জিকে পঢ়ায় তেখেতৰ মই মানে এতিয়া জিকে লেকচাৰ দিয়া অলপমান মানে বন্ধ কৰি দিলোঁ কাৰণ টাইম নাপাওঁ মই মানে তেখেতক গাইড কৰোঁ যে আপুনি ক'ত পাব সেইখিনি মই মানে দেখুৱাই দিওঁ মানে চ'ৰ্চখিনি দেখুৱাই দিওঁ আৰু সেইটো আমাৰ নন্দ ভাই চেনেল আপোনালোকক কয়ে কিজানি ক'ত জিকে আপোনালোকে পঢ়িলে ভাল সেইটো আপোনালোকে পায় আৰু এইটো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই এজন টিচাৰ চাইছিলোঁ ইউটিউব চেনেলৰ যিটো কুমাৰ গৌৰৱ ছাৰ বুলি কয় উৎকৰ্ষ ক্লাছ চেনেলটো আছে এইটো মৰ্ণিং 6 বজাৰ লাইভ ক্লাছ হয় 6টা বজাৰ পৰা সেইটো আপোনালোকে চাব পাৰে সেইটো চালে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ তাৰমানে একদম কাফি হৈ যাব আৰু মানে বেলেগ চাব নালাগে সেইটো চালে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ হৈ যাব ঠিক আছে ভাল লাগিল আপুনি মানে ভালেখিনি ডিটেইলছ আমাক জানিবলৈ দিলে আপোনালোকে গমে পালে এখেত নিজে এক্সপিৰিয়েঞ্চ কৰা মানুহ নিজে মানে হাৰ্ডৱৰ্ক কৰি নিজৰ বলতে আসাম পুলিচ ফিজিকেল পাছ কৰিলে দেন ৰিটেনো কোৱালিফাই কৰিলে এতিয়া আসাম পুলিচ কনষ্টেবল হিচাপে কৰ্মৰত হৈ আছে UB ব্ৰাঞ্চত চ' এখেতৰ পৰা আপোনালোকে যিখিনি শুনিলে সেইখিনি ফ'ল' কৰাৰ চেষ্টা কৰক মই তেখেতক ইয়াত এই ভিডিঅ'ত লৈ অহাৰ মানে উদ্দেশ্য এইটো আছিল যে যাতে আপোনালোকে অলপমান মটিভেশ্যন পায় আৰু বস্তুখিনি কেনেধৰণৰ হয় মানে নিজে এক্সপিৰিয়েঞ্চ কৰা মানুহৰ পৰা মানে যাতে আপোনালোকে শুনিব পাৰে সেইকাৰণে মই এখেতক ভিডিঅ'ত লৈ আহিছোঁ চ' এইখিনি বস্তু আপোনালোকে নিজৰ জীৱনত এপ্লাই কৰা ট্ৰাই কৰক ফিজিকেলৰ কাৰণেই হওক ৰিটেনৰ কাৰণেই হওক যিখিনি কৈছে মই আপোনালোকক কৈয়ে থাকোঁ লুচেন যুগ সেইখন ইম্পৰ্টেণ্ট হয় আৰু আসাম ইয়াৰ বুকৰ কথাও মই অলৰেডি আপোনালোকক কৈছোঁ আৰু এখেতে দুজন ছাৰৰ নাম কৈছে অক্ষয় ছাৰ আৰু কুমাৰ গৌৰৱ এই দুজন ছাৰক আপোনালোকে এবাৰ চাই ল'ব পাৰে মই নিজেও চাম কাৰণ মোৰো বেলেগ এক্সামৰ কাৰণে অলপ প্ৰিপাৰেশ্যন চলি আছে চ' থেংক ইউ মানে টাইম দিয়াৰ কাৰণে বাকী আপোনালোকে যদি ভিডিঅ'টো ভাল পাই থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লগ পাম আন এটি নতুন ভিডিঅ'ত